were here, but you're not. Cause the drinks bring back all the memories of everything we've been through. Toast to the ones here today. Toast to the ones that we lost on the way. Cause the drinks bring back. Hey guys, welcome back to my YouTube channel. So বহুত দিনৰ মূৰত আকৌ লগ পালোঁ আপোনালোকক. So সবৰে আশা কৰিছোঁ ভালে আৰু আজি মই একদিন টাইমে নাছিলে যেহেতু মোৰ যোৱা সোমবাৰৰ পৰা মোৰ স্কুল খোলা আছিলে 1 আগষ্টৰ পৰা. So আজি ভাবিলোঁ মই ভিডিঅ' এটা শ্বুট কৰোঁ বুলি. So আজি হৈছে Wednesday. So এতিয়া ব্লগটো আৰম্ভ কৰিম. So এতিয়া ব্লগটো আৰম্ভ কৰোঁ বলক. So আজি মই যে দেখাইছিলোঁ যোৱা ব্লগটোত আপাহাতৰ কঠীয়া তুলিছে. So এপাহাতৰ কঠীয়াখন. So আজি মই কঠীয়া তুলি আছে. So মই দেখাম মই নুতুলোঁ যদি খজতি হয় কি হ'ব ঠিক নাই. So আপোনালোকক মই দেখুৱাইছোঁ ৰ'ব. So guys বলক কটাৰী এখন আনিব গৈছিলে এখন. Heya Nisa. Nisa hai ara koi dia ako. Hi. Nisa kothia tulise. Aru efale epa hai ara koi dia. Hi. So ya epa aru Nisa kothia tuli ase. Moi kothia tulibo najanu hoy ne. Tuli thaka duijone okole okole. কঠিয়ানিখনৰ পৰা আহিলোঁ এয়া আৰু তিতামৰা দিছে ভাজি খাবৰ কাৰণে মানে ফ্ৰাইড কৰিব কাৰণে মই আজিলৈকে খাই পোৱা নাই কৈছে যে এপাই তিতা লাগে সো খাই চাব লাগিব আজি খাই চাব লাগিব ফ্ৰাই কৰি ৰ'ব দেই মানে গেটখন খুলি থৈ গুচি গৈছিলোঁ আহিলোগৈ এতিয়া টিউশ্যন মানে কালি যোৱা নাছিলোঁ কালি গাটো বেয়া আছিলে আৰু এতিয়া গাইজ এতিয়া মা আৰু মই গৈ আছোঁ একেলগে ভাইটি উঠিলে ভাইটিক আজি বেজি দিয়ালৈ মানে তাৰ একেবাৰে আৰু 5 বছৰত বেজি আছে এতিয়া গৈছোঁ আনিবলৈ আকৌ তাক চিপছ লাগে আনিছোগে তো তাক এতিয়া চিপছ মোৰ ভৰিটো লেঙুৱালে চক মানে চাব নোৱাৰোঁ মানে কালি মানে মোৰ জোতাযোৰ মানে বেয়া হৈ গ'ল যোনটো মানে হুকটো লগাওঁ সেই তাত মানে মোৰ এঘা থাকিলে হুকটো তো এঘাৰ পিছত মই গম নাপাওঁ এখালে যে হুকটো আন্ধাৰ পাব বেয়া নাপাব দেই আন্ধাৰ হৈ গ'ল তাৰপাছত আকৌ কালি পুৰণা জোতাযোৰ পিন্ধি গৈছোঁ নতুনযোৰ আকৌ পলিচ নাই আনিছোঁগৈ এতিয়া তাক চিপছ লাগে চিপছ লৈ গৈছোঁ মই কাৰণে দৰ্জাখন আকৌ খুলি আকৌ মাৰিবলগীয়া হৈছে এতিয়া খুলি মেলি আকৌ মাৰিছোঁ আন্ধাৰে হ'ল গাইজ পুৰা ভালকৈ ফ'কাছ নোৱাৰিম কৰিব মানে মই নহয় তাৰ কাৰণে মই আংকল চিপছ লৈ গৈছোঁ পুৰা বিষ হৈ আছে মানে ভালকৈ আঙুলিটো মই মেলিবকৈ নোৱাৰোঁ গেটখন চ' তাৰ একেবাৰে 5 বছৰীয়া বেছি আছে তাৰ 2 বছৰীয়া বেছি হৈ গ'ল চ' যিমান পাৰোঁ আৰু দেখাব পাৰিলে দেখাম বোলে কঠীয়ানিখন চ' হ'ব দিয়ক মানে এতিয়া থৈছোঁ আৰু যেতিয়া কিবা কিবি আৰু দেখাই যাম চ' এতিয়া So guys, এতিয়া প্ৰায় বাজিছে 6:30 আৰু মই বনাবলৈ চাহ মায়ে কৈছে চাহ অকণমান খাওঁ হেনো চ' চাহ আৰু মায়ে মেগী বনাইছিলে মেগী খাবলৈ দিছে
আৰু অকণমান মোৰ টিফিনত থকা ফ্ৰাইড ৰাইচ অকণমান আছিলে মোৰ টিফিনত থকা চ' সেইখিনি খাম। চ' এতিয়া চাহ বনাই আছোঁ ধুনীয়াকৈ আৰু বহুত টোপনি ধৰিছে মোৰ আঙুলিটো ইমান বিষ হৈছে নহয় এতিয়াও লেঙুৱাই লেঙুৱাই খোজকাঢ়ি আছোঁ। চ' চাহকণ হয় মানে চ' মই দেখাম চাহকণ হয় মানে চ' চাহকণ হ'লেও তাৰপিছত আপোনালোকক লগ পাম কি খাইছোঁ দেখাম। চ' গাইজ চাহ তাহ বনাই আহি গ'লোঁ আৰু এতিয়া মায়ে চিৰিয়েল চাই আছে আৰু এইফালে ভাইটি খুৱাই আছে দবানিও নাই তাই ভৰি বিষৰ অকণমান ভাল পাইছে। চ' এতিয়া মায়ে দিছে মোক মেগী এয়া মেগী খাবলৈ লৈছোঁ। তাৰপিছত এইফালে মোৰ টিফিনটোত আছে অকণমান ফ্ৰাইড ৰাইচ বেছি নাই জাষ্ট অকণমান ইয়াত জাষ্ট অকণমান আছে। চ' মই খাই লওঁ আৰু এইফালে চিৰিয়েল চলি আছে। চ' সেয়াই মই অকণমান ফ্ৰাইড ৰাইচ খাই লওঁ তেতিয়া আপোনাক তাৰপিছত লগ পাম আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ এইটো শ্বৰ্ট হ'ব আৰু আপলোডিং কৰি মোক বহুত দিন লাগিব খালি মই ভিডিঅ'টো দিম হ'লেও। চ' খাই পিনি মই আপোনাক আকৌ লগ পাম। এইটোৱে ভিডিঅ'। চ' থেংক ইউ ছ' মাছ মোৰ যোৱা ভ্লগটোত ইমান মৰম দিবলৈ আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে দেন প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড ক্লিক দ্য বেল আইকন। চ' খাই লওঁ তাৰপিছত আপোনালোকক লগ পাম। চ' গাইজ খাই মেলি উঠিলোঁ এতিয়া প্ৰায় 7টা বাজিলে আৰু এতিয়া ভিডিঅ'টো সামৰিছোঁ ইয়াতে আৰু মই যিখিনি কথা দেখালোঁ ইয়াত যিখিনি দেখাইছোঁ ডুব পালা। চ' সি ডুব পাইছে ন তাক ক'ত দিলে তোমাক ক'ত দিলে মন কৰিলোঁ দেই চ' এতিয়া সি ডুব পাইছোঁ বুলি কৈছে একো নাই। চ' এতিয়া আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ আন এটি ব্লগত মই ধামাকা ভিডিঅ' এটা লৈ আনিব চেষ্টা কৰিম। চ' কেনেকুৱা পালে ক'ব। আজিলৈ ইমানতে সামৰিছোঁ। প্লিজ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মই সেই যোনটো কথা ক'লোঁ সেইটোতো ক'ব নালাগে আপোনালোকক যদি প্ৰথমবাৰৰ কাৰণে চাই আছে ছাবস্ক্ৰাইব মাই চেনেল এণ্ড ক্লিক দ্য বেল আইকন। চ' আজিলৈ আহিছোঁ বাই বাই গাইজ।